কৰি ষ্টুডিঅ' এণ্ড আমাৰ শ্ব'ত চলি আছে মনোৰঞ্জনে ফটোজ তুলি আছে। মনোৰঞ্জন মোৰ পুৰণা বন্ধু, যোৰহাটত ঘৰ তাৰ, গুৱাহাটীতে এতিয়া কৰ্মৰত, খুব ভাল কাম কৰি আছে সি। আজি গোটেইখিনি এটা ঘৰুৱা পৰিৱেশৰ দৰে কামটো কৰিলোঁ, বৰ ভাল লাগিল। এয়া আপোনালোকে দেখিছে। উপাসনাকো আজি ফাৰ্ষ্ট টাইম লগ পালোঁ, খুব মৰম লগা, খুব চিম্পুল এগৰাকী ছোৱালী, খুব ভাল লাগিল লগ পাই। বহুত ভাল লাগিছে। এয়া বহুত দিনৰ আমি প্লেন কামটো শেষত ফাইনেলি বহুত বেছি ভাল লাগিছে। বহুত ধুনীয়া মেকআপ দিছে আৰু কাপোৰ বহুত ধুনীয়া, মেকআপ বহুত ধুনীয়া, হেয়াৰ ষ্টাইল বহুত ধুনীয়াকৈ কৰিছে। থেংক ইউ ছ' মাছ। থেংক ইউ। আৰু আপোনালোকে যোগাযোগ কৰিব, বহুত ভাল মেকআপ কৰে তাই। আৰু কৈছোঁ আপোনালোকে বিশেষ দিনৰ কাৰণে তাইক বিচাৰিব। থেংক ইউ। সকলোখিনি আজিৰ দিনটোত ইমান ধুনীয়াকৈ হৈ গ'ল, তাৰ বাবে বহুত বেছি ভাল লাগিল। শ্বুটৰ শেষত আমি সুখী আৰু ভাগৰুৱা হৈ ঘৰ